হেল্ল' এভৰিৱান, মই দীপশিখাই মোৰ ইউটিউব চেনেলটোলৈকে সকলোকে স্বাগতম জনালোঁ। যিহেতু এতিয়া জলফাই ছিজন, সকলোৱে চাগে জলফাই আচাৰ বনাইছে। আজি মই বনাবলৈ ল'লোঁ জলফাই মিঠাৰ আচাৰ। ময়ো এই বজাৰৰ পৰা 2 কিলো জলফাই কিনি আনিছিলোঁ আৰু জলফাইখিনি মই কম চিমত মিডিয়াম ফ্লেমত 10 মিনিট সময়, যিহেতু জলফাইখিনি কেঁচা আছিলে, বইল কৰি এটা ৰাতি কাটি নিমখখিনি সানি ঢাক মাৰি থৈ পিছদিনাখনি অলপ হালধি সানি এইখিনি ৰ'দত দিছিলোঁ। আৰু ৰ'দত যিহেতু বেছি সময় শুকাবলৈ দিয়া নাছিলোঁ, বেছি শুকালে দিলেও বৰ টান হৈ পৰে। আৰু পিছদিনাখনি আৰু মই জলফাইখিনি মেৰিনেট কৰিবৰ বাবে তাৰ বাবে লৈছিলোঁ মই শুকান জলকীয়া, 5 ফোৰণ, আটাইখিনি মই কেৰাহীত ভাজি ল'লোঁ। আৰু মিক্সি গ্ৰাইণ্ডাৰত গুড়ি কৰাৰ পাছত মই জলফাইখিনি আচাৰ বনাবৰ বাবে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই আচাৰ বনাবলৈ ল'লোঁ জলফাই মিঠাৰ আচাৰ। মিঠাৰ আচাৰৰ বাবে বিশেষ মই লোৱা নাই। আচলতে পেকেটৰ বস্তু একেবাৰে ল'ব নালাগে, তেতিয়া জলফাই আচাৰখিনি বহুত ভাল হৈ থাকে। এইখিনি জলফাই মই অলপ ফেটি ল'লোঁ, যিহেতু মই মিঠাৰ আচাৰ বনাম। অলপ এনেকৈ কৰি ল'লে অলপ ভাল হয়, মিহি হয়। আৰু এই আচাৰক মই কেৰাহী পাতি এতিয়া মই গুড়খিনি প্ৰথমে পগাই ল'লোঁ। এই গুড়খিনি লাহে লাহে গৰম হৈ ফুটিবলৈ ধৰিছে। আৰু ময়ো এই জলফাইখিনি তাত দি দিলোঁ। আৰু যিহেতু গুড়খিনি পানী পানী হৈছে, আৰু লাহে লাহে মই মছলাখিনি পিচি থোৱা মছলাখিনি তাত এড কৰিলোঁ। ইয়াত 5 ফোৰণ আৰু শুকান জলকীয়াহে মই মিশ্ৰণ দিছোঁ, যিহেতু মই পেকেজিং ব্যৱহাৰ নকৰোঁ। আৰু আচাৰত যিমান পাৰে যিটো তেল, মই সদায় ধাৰা তেলটোৱে ব্যৱহাৰ কৰোঁ, নহ'লে ফৰচুন, পতঞ্জলি। তাৰ বাহিৰে কম দামী তেল যিহেতু আচাৰ ব্যৱহাৰ কৰিব নালাগে, তেতিয়া আচাৰৰ টেষ্টটো অলপ বেলেগ হয়। এয়া ইতিমধ্যে মোৰ জলফাইখিনি অলপ মিহি হৈছে। এতিয়া মই আকৌ কেঁচা জিৰাখিনি পিচি থৈছিলোঁ বেলেগকৈ, সেই জিৰা গুড়া অলপ এড কৰিলোঁ। এয়া জলফাইখিনি লাহে লাহে মিহি হৈছে। মিহি হোৱাত মই কম ফ্লেমত জুইটো দি দিছোঁ, যিহেতু বেছি দিব নোৱাৰি। সেই আচাৰটো মিহি হ'ব লাগিব, যিহেতু আমি পুৰি বা ৰুটিৰ লগতো খোৱা হ'ব। পুৰিয়ে হওক, ৰুটিয়ে হওক, ভাতৰ লগতে সকলোতে আমি খাব পৰা যায়। জলফাই আচাৰটো খাবলৈ আচলতে বৰ ধুনীয়া, টেঙাই হওক বা মিঠাই হওক। এইখিনি লাহে লাহে জলফাইখিনি মই মিহি কৰিছোঁ। আপোনালোকেও বনালে চাগে জলফাই আচাৰ, কিন্তু সকলোৱে জলফাই আচাৰ বনোৱাৰ পদ্ধতি বেলেগ বেলেগ। ময়ো আজি বনালোঁ, কিন্তু এইয়া লাহে লাহে জলফাইখিনি মিহি হ'ল। আৰু এইয়া জলফাইখিনি চাওক, তলত যিটো আছিলে, মই ইমান পনীয়া কৰা নাই, গুড়ো ইমান বহুত দিয়া নাই, যিহেতু বেছি মিঠা হ'লেও বেয়া, অলপ কম মিঠাতে ৰাখি দিছোঁ। তেতিয়া ভাতৰ লগতো খাব পৰা হ'ব। সদায় ভাতৰ লগত আচলতে টেঙা আচাৰটো বেছি ভাল, কিন্তু মিঠাটো সদায় পুৰিৰ লগত ভাল। কিন্তু সেইবাবে মই টেঙাই হওক বা মিঠাই হওক, দুইটা ইমান বেছিও কৰা নাই। এয়া চাওক, একেবাৰে সহজ, আপোনালোকে পাৰিলে বনাব। আৰু যদিহে মোৰ ইউটিউব চেনেলটো ভাল পায় বা মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায়, তেতিয়া এটা লাইক কৰিব আৰু সকলোৱে বনাই চাব। কেনেকুৱা পালে মোক জনাবচোন। এয়া চাওক, মোৰ জলফাই লাহে লাহে এতিয়াও মই কম চিমত দিয়ে থৈ দিছোঁ, কাৰণ যিমানে মিহি হ'ব সিমানেই ভাল। এয়া মোৰ জলফাই ৰেডি হৈ গ'ল, জলফাই আচাৰখিনি ৰেডি হ'ল। কিমান ধুনীয়া হৈছে দেখিছেনে? খাবলৈ যে আৰু টেষ্টি হৈছে। মই কিন্তু আচাৰ সদায় কেৰাহীত বা গৰমে গৰমে কেতিয়াও নভৰাব। মই যদিও কেৰাহীত থৈছোঁ, মই এঘণ্টাৰ পাছতহে এই আচাৰখিনি ইয়াত ভৰাইছোঁ। আৰু যেতিয়া আপোনালোকে ৰ'দত দিব, ৰ'দৰ পৰা আনি সাফৰ মাৰি কেতিয়াও থৈ নিদিব।